নমস্কাৰ বন্ধু বান্ধৱীসকল, মই আকৌ কেইটামান নতুন হাতৰ উত্তৰ লৈ আহিছোঁ। আপোনালোকে যদি উত্তৰবোৰ জানে কমেণ্ট কৰিব। হাত ব্যৱহাৰ নকৰাকৈ ধৰি ৰাখিব পাৰোঁ, কিন্তু অলপ সময় ধৰিলে এৰো কৰোঁ। বন্ধু বান্ধৱীসকল, ক'ব পাৰিবনে উত্তৰটো কি? হাত ব্যৱহাৰ নকৰাকৈ ধৰি ৰাখিব পাৰোঁ, কিন্তু অলপ সময় ধৰিলে এৰো কৰোঁ। বন্ধু বান্ধৱীসকল, আপোনালোকে ভাবিব পাৰিছেনে? যদি পাৰিছে কমেণ্ট কৰক। হয় বন্ধু বান্ধৱীসকল, ঠিকেই ভাবিছে, উশাহ। আমি কাৰণ উশাহ ধৰি ৰাখিব নোৱাৰোঁ। ৰজাৰ বাৰীত গ'লোঁ, ফুল দেখিলোঁ, ফুললৈ মেলিলোঁ হাত, ফুল পলাল বহুবাট। বন্ধু বান্ধৱীসকল, ক'ব পাৰিবনে? ৰজাৰ বাৰীত গ'লোঁ, ফুল দেখিলোঁ, ফুললৈ মেলিলোঁ হাত, ফুল পলাল বহুবাট। যদি উত্তৰটো জানে কমেণ্ট কৰক। বন্ধু বান্ধৱীসকল, ভাবিব পাৰিলেনে? হয়, উত্তৰটো হৈছে জোনাকী পৰুৱা। হাত আছে ভৰি নাই, মূৰটো তাৰ কটা, আধা মানুহ খাই গিলি বুকুখন তাৰ কটা। বন্ধু বান্ধৱীসকল, ক'ব পাৰিবনে উত্তৰটো কি? হাত আছে ভৰি নাই, মূৰটো তাৰ কটা, আধা মানুহ খাই গিলি বুকুখন তাৰ কটা। যদি আপোনালোকে ভাবিব পাৰিছে উত্তৰটো কমেণ্ট কৰকচোন। বন্ধু বান্ধৱীসকল, ভাবিব পাৰিলেনে? উত্তৰটো হৈছে চোলা। ত্ৰিনেত্ৰধাৰী কিন্তু শিৱ নহয়, বস্ত্ৰ পৰিহিত ৰামচন্দ্ৰও নহয়, বস্তুটো মানুহে খাই ভোকৰ লগত পিয়াহো পলায়। বন্ধু বান্ধৱীসকল, উত্তৰটো কি ক'ব পাৰিবনে? ত্ৰিনেত্ৰধাৰী কিন্তু শিৱ নহয়, বস্ত্ৰ পৰিহিত ৰামচন্দ্ৰও নহয়, বস্তুটো মানুহে খাই ভোকৰ লগত পিয়াহো পলায়। আপোনালোকে যদি উত্তৰটো ভাবিব পাৰিছে কমেণ্ট কৰকচোন। বন্ধু বান্ধৱীসকল, ভাবিব পাৰিলেনে? উত্তৰটো হৈছে নাৰিকল। কেঁচাত কোমল, পকিলে টান, বছৰি কাটে তাৰ দুয়োখন কাণ। বন্ধু বান্ধৱীসকল, উত্তৰটো কি জানিবনে? যদি জানে কমেণ্ট কৰক। আকৌ এবাৰ কৈছোঁ, কেঁচাত কোমল, পকিলে টান, বছৰি কাটে তাৰ দুয়োখন কাণ। বন্ধু বান্ধৱীসকল, ভাবিব পাৰিলেনে? হয়, ঠিকেই ভাবিছে, উত্তৰটো হৈছে আলি, পথাৰৰ আলি। আপোনালোকে যদি ভিডিঅ'টো ভাল পাইছে লাইক এটা কৰি দিব। তলৰ ইমজিবোৰত এটা অমিল ইমজি আছে। আপোনালোকে যদি অমিল ইমজিটো বাচিব পাৰে কমেণ্ট কৰি জনাই দিব। আৰু যদি ভিডিঅ'টো ভাল পালে লাইক এটা কৰি দিব। এনেকুৱা ধৰণৰ ভিডিঅ' পালে চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।